हेलो गाइस কি খবৰ আপোনালোক ভালে আছে চাগে সো আপোনালোকে থাম্বনেলখন দেখি গম পালে চাগে যদি আপোনাৰ জিমেইল আইডি যোনকিটা নাম্বাৰ সেভ আছে তো হেকিটা আপোনাৰ যদি আপুনি ভুলতে আপুনি যদি ডিলিট কৰি পেলাইছে বা ডিলিট হৈ গল তো আপুনি কেনেকৈ আনিব সো মই ভিডিওটো দেখাইছো সো প্ৰথমতে আপোনালোকে গুগল প্লে ষ্টৰত গৈ এটা এপ্লিকেশন ডাউনলোড দিব লাগিব সেই এপ্লিকেশনটোৰ নাম হৈছে কন্টেক্ট বুলি সার্চ কৰি দিলে দেখি যাব এটো তো গুগলৰ এপ হয় ঠিক আছে দেখিছে তো ইনষ্টল কৰি লব আৰু সো মই এটো ওপেন কৰি লৈছো ঠিক আছে সো মানি লওক এইখিনি মই এতিয়া আপোনালোকক ডিলিট কৰি দেখাম সো মানি লৈছো আপোনালোকৰ কন্টেক্ট খিনি ডিলিট হৈ গল ঠিক আছে এগাল ডিলিট হৈ গল কন্টেক্ট নাই এতিয়া দেখিব পাইছে আকৌ দেখাই দিছো এটো এপ ঠিক আছে সো ওপৰ যোনটো আপোনালোকৰ জিমেইলৰ হয় তো এই আইকনটোত ক্লিক কৰিব লাগিব ক্লিক কৰি আপোনালোকে তলত দেখিব যে কন্টেক্ট চেঞ্জ অপচনটোত ক্লিক কৰি ল'ব ঠিক আছে ইয়াত তলত পাই যাব আন্ডো চেঞ্জ বুলি তো আন্ডো চেঞ্জ বুলি ক্লিক কৰাৰ পিছত আপোনালোকে জিমেইল আইডি দেখিব পাৰিছে সো যোনটো সেভ কৰি ৰাখিছে মানে হেতু আপোনালোকে ক্লিক কৰি ল'ব সো কিমান ডেট কিমান মত আপোনালোকে ডিলিট হৈছিল আপোনালোকে ওপৰত দেখিব পাৰিছে যে তো অনলি মানে 30 ডেজত কৈ আগত যদি আপোনালোকে ডিলিট কৰিছে নাম্বাৰটো তেতিয়া আপোনালোকে আনিব নোৱাৰিব ঠিক আছে সো এতিয়া 10 মিনিট হৈ গৈছে বা আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে বা কালি ডিলিট হৈ গৈছিলে তো এতিয়া মই ওৱান হৈ সিলেক্ট কৰি লৈছো আৰু ঠিক আছে কনফাৰ্মত ক্লিক কৰি দিছো ওকে ঠিক আছে দেখিব পাৰিছে নাম্বাৰখিনি কেনেকৈ আহি গৈছে সো আপোনালোকে এই টিপছটো সহায়ত আপোনালোকে যোনটো আপোনালোকৰ গুগলত সেভ কৰা নাম্বাৰখিনি আনিব পাৰে সো ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব চেনেলটোত কোনোবা নতুন আছে যদি প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব পাম নতুন এটা ভিডিও ধন্যবাদ